আপোনালোকে নিশ্চয় জানে আমি বাৰম্বাৰ প্ৰেছ কনফাৰেন্স কৰাৰ সময়ত আমি সোলাৰ ওপৰত হওক বা লেণ্ড ইকুৱেশ্যনৰ ওপৰত কাৰ্বি আংলং যিটো লেণ্ড ইকুৱেশ্যনৰ ওপৰত আমি বাৰম্বাৰ প্ৰেছতো আমি কৈ আহিছোঁ। এতিয়া 8 তাৰিখে NCST APDCL মানে এটা নোটিছ মানে সিহঁতে একশ্যন ৰিপৰ্টটো সিহঁতে নিজে পঠালে NCST লৈ। তাতে লিখা আছে APDCL চিয়াডিনছ আবাসী ACS আৰু আপোনাৰ স্পেচিয়েলি চিফ ছেক্ৰেটাৰী টু দ্য গভ অফ আছাম আৰু চেয়াৰমেন APDCL তেখেতৰ যিটো ৰিপ্লাই NCST লৈ যে সেই সোলাৰ প্ৰজেক্টটো যিটো লাহৰীগঞ্জত যিটো আছাম সোলাৰ প্ৰজেক্ট সেই প্ৰজেক্টটো ছাছপেণ্ড কৰি দিলে বুলি। কাৰণ ছাছপেণ্ড কৰাটো ইয়াত কোৱা আছে ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ তৰফৰ পৰা লোনটো উইথড্ৰ কৰি দিলে। সেই গতিকে APDCL এতিয়া সদ্যহতে প্ৰজেক্টখন সোলাৰ প্ৰজেক্টটো ছাছপেণ্ড কৰি থৈ দিছে বুলি কৈ দিলে। মানে সিহঁতে আৰু নকৰে আৰু ছাছপেণ্ড কৰিলে, গতিকে ছাছপেনশ্যন কৰিলে। গতিকে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে যিটো মানে বেলেগ বেলেগ পলিটিকেল পাৰ্টিও মানে সোলাৰৰ ওপৰত প্ৰটেষ্ট কৰিছে বা ক'ৰবাত কমপ্লেইন কৰিছে। কিছুমান পলিটিকেল লিডাৰ্ছবিলাকে মানে নিজে নিজকে সিহঁতে কৈ থাকে যে আমিয়ে সোলাৰটো বন্ধ কৰিলে, আমিয়ে পোষ্ট কৰি কমপ্লেইন কৰাৰ কাৰণে বন্ধ কৰিছে। APDCLৰ ADB এছিয়ান ডেভেলপমেণ্ট বেংক লৈ আমি কমপ্লেইন কৰি ফাণ্ডটো উইথড্ৰ কৰালে বুলি কিছুমান বহুত পলিটিকেল লিডাৰ্ছবিলাক আপোনালোকে নিজেই গম পায়, কিন্তু নাম নকওঁ আৰু গতিকে চবেই গম পায়। যেতিয়া সেইদিনা গুৱাহাটীতো যিটো কনফাৰেঞ্চ হৈছিলে তাতেও কৈছে যে আমিহে কমপ্লেইন কৰাৰ কাৰণে উইথড্ৰ হৈছে বুলি কৈছে। তে আমি ক'ব নাযাওঁ যে তেখেতসকলেও মানে কমপ্লেইন কৰা নাই বুলি কোৱা নাই, প্ৰটেষ্ট কৰা নাই বুলি কোৱা নাই। তেখেতসকলে জাষ্ট প্ৰটেষ্টটো কৰিছে, গাঁৱৰ গাঁও গৈ প্ৰটেষ্টটো কৰিছে, ৰাইজক মানে গোটাইখিনি ইয়াতে মেমৰেণ্ডামো দিছে, কনচিল চিফকো দিছিলে। তাৰপাছত APDCL অফিচত গৈ তাতেও দিছে। কিন্তু APDCLটো কি সিহঁতেতো প্ৰজেক্টে কৰিব। গতিকে আমি এইটো গোটেইখিনি চাইখিনি আমি NCST লৈ কেছটো ডাইৰেক্ট আমি কেছটো ফাইল কৰিছোঁ। সেই ফাইলৰ ওপৰত সিহঁতে লাষ্টটো আমি কৈছোঁ যে 16 মে যিটো ৰিপৰ্ট সেইটোতো আপোনালোকৰ ওচৰত আমি তেতিয়াও প্ৰেছনত দাঙি ধৰিছোঁ যে মাইনাছটো দিছে, সেই মাইনাছটো 2 মাহৰ ভিতৰত ৰিপ্লাই দিব লাগে। সেই মাইনাছ মৰ্মেৰে এতিয়া APDCL কৈছে যে আমি ফাণ্ডটো কি কয় প্ৰজেক্টটো আমি ছাছপেণ্ড কৰাই দিছোঁ বুলি NCST লৈ ৰিপৰ্টটো পঠালে। তাৰমানে প্ৰজেক্ট সিহঁতে আৰু নকৰে। বাই চান্স ক'ৰবাৰ পৰা ফাণ্ড পালে কৰিব পাৰে, কিন্তু এই ছাছপেনশ্যন কৰিলে বুলি সিহঁতে মানে ৰিপৰ্ট কৰি দিলে। এতিয়া কনচিলে কিন্তু এতিয়ালৈকে দিয়া নাই। কনচিলে 2 মাহ পাৰ হৈ গ'ল। গতিকে কনচিলৰ এটা NCST তৰফৰ পৰা নটিছ এটা আহিব বুলি আমি যোৱাকালিলৈ আমি এটা খবৰ পাইছোঁ। আমি সেই ৰিপৰ্ট পোৱাৰ লগে লগে মই আকৌ NCST অফিচ লৈ মই খবৰ লৈছোঁ যে কনচিলৰ পৰা ৰিপৰ্ট আহিছে নেকি, অহা নাই বুলি ক'লে। গতিকে যদি এইকেইদিন যদি নাহে তেনেহ'লে আকৌ কনচিলৈ নটিছ আহিব বুলি ক'লে। গতিকে এইটো এটা সেইটো কাৰণে আমি আপোনালোকৰ জৰিয়ে মানে পাব্লিকৰ লৈ ৰাইজৰ লৈ আমি মেছেজটো দিব বিচাৰিছোঁ যে সোলাৰ প্ৰজেক্টটো নহয়। এতিয়া লাষ্ট উইকত যিটো আছাম গভৰ্ণমেণ্টে এটা কেবিনেট ডিচিশ্যন লৈছে যে মিনিষ্ট্ৰী অফ ডনাৰ পৰা যিটো সোলাৰ প্ৰজেক্টৰ কাৰণে বংলং টেৰাংটো সেই এৰিয়াটো মানে লাহৰীয়ানেই হয়, এইটো তাতেই হয়। সেই প্ৰজেক্ট এৰিয়া যিটো আছাম সোলাৰ প্ৰজেক্ট এৰিয়াতে হয়, তাতে বোলে 201 কোটি টকাৰ কাৰণে মিনিষ্ট্ৰী অফ ডনাৰ কাৰণে সিহঁতে প্ৰপ'জেল গভৰ্ণমেণ্ট অফ ষ্টেট গভৰ্ণমেণ্টে পঠাইছে। কিন্তু সেইটো ছেম একেই। মাটিটো প্ৰজেক্টটো কি, প্ৰজেক্টটো মাটিৰ ওপৰতহে এতিয়াও প্ৰব্লেমটো কি, প্ৰব্লেমটো মাটিৰ ওপৰতহে প্ৰব্লেম। এতিয়া আকৌ যিটো প্ৰপ'জ কৰিছে তাতেও আকৌ ছেম প্ৰজেক্ট ছেম এৰিয়া। গতিকে এতিয়া কেছটো চলি আছে, কেছটো এতিয়ালৈকে শেষ হোৱাই নাই। NCST এতিয়ালৈকে ফাইনেল জাজমেণ্টটো দিয়াই নাই। কিন্তু আকৌ তাতে আকৌ এটা প্ৰজেক্ট, সেই তাতে প্ৰজেক্ট, কাৰণ এটাতো অলৰেডি
এটাটো অলৰেডি ফাণ্ডটো উইথড্ৰ কৰিলে গতিকে আমি ভাবোঁ মিনিষ্ট্ৰী অফ ডলাৰৰ পৰাও এই প্ৰজেক্টটো নিদিয়ে ফাণ্ডটো নিদিয়ে সেইটোতো আমি 100% আমি গম পাওঁ কাৰণ কিয় সেই ৰিপৰ্টটো যিটো এডিবিয়ে যিটো উইথড্ৰ কৰা সেই ৰিপৰ্টটো আল্টিমেটলি আমি মিনিষ্ট্ৰী অফ ডলাৰলৈ আমিও সেই কপিটো পঠাই দিলোঁ গতিকে সেইটো বেছ লৈ সিহঁতে বহুত চালি জাৰি শেষ কৰিব আল্টিমেটলি প্ৰজেক্টটো এইটো এপ্ৰুভ নকৰিব ষ্টেট গভৰ্ণমেণ্ট যদি কৰিলেও সিহঁতে মিনিষ্ট্ৰী অফ ডলাৰে এইটো এপ্ৰুভ নকৰে আৰু এইটো নৰ্থ ইষ্ট কাউন্সিলহে দিব এই কেছটো এতিয়া চোৱাটো কোনে চাই আছে NCST চেয়াৰমেন তাতেও মেম্বাৰ আছে গতিকে সেই কেছ চলি থকা সময়ত আকৌ পুনৰ 201 কোটি টকা কাৰণে চলাৰ প্ৰজেক্টৰ কাৰণে 42 মেগাৱাটৰ কাৰণে তেখেতসকলে প্ৰপ'জেলটো দি আছে নতুনকৈ প্ৰপ'জেল দেই এপ্ৰুভ নহয় এতিয়ালৈকে প্ৰজেক্টটো এপ্ৰুভ হোৱা নাই কিন্তু এতিয়া আমি গম পাইছোঁ যে সেই চলাৰ এৰিয়াত কিছুমান দালালবিলাকে বোলে এতিয়া চলাৰ আকৌ বহিব বুলি কৈ কিনি কাৰোবাৰ পৰা পইচা উঠাই আছে বুলি এনেই শুনিছোঁ গতিকে সেইটো যাতে মানে এইবিলাক নহয় মানে পাব্লিকক মানে মিছ প্ৰপগণ্ডা কৰি মানে মানে ভুল হেৰি কথাবিলাক কৈ কিনি মানে পইচা উঠোৱাটো সেইটো বন্ধ কৰিব লাগে বুলি আমি আপোনালোকৰ জৰিয়তে সিহঁতক জনাব বিচাৰিছোঁ